হেল্ল' গাইছ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছোঁ আমি পাৰ্টি খাবলৈ তিনিটা। ইয়াৰ পৰা মাংস চাংস লৈ ল'লোঁ। এইফালে মানৱৰ হাতত ধনিয়া। আমি এতিয়া গৈ আছোঁ পাৰ্টিৰ কাৰণে। আমি পাৰ্টিৰ কাৰণে চব ৰেডি। সেইয়া বিহাৰী মানে বাৰ্থডে বয় ৰখি আছে। আমি আমাৰ পাৰ্টি জেগা পাই গ'লোহি। এইফালে আমাৰ কাকৰ দলং আছে, এইফালে মই আহি আছোঁ আৰু এইফালে তেহেঁতি গৈ আছে আৰু ময়ো লাহে লাহে পূৰা গৈ আছোঁ আৰু ভিডিঅ' বনাইছোঁ ন, সেইটো কাৰণে অকণমান মানে যোৱাত সুবিধা হৈছে। একো নাই, আপোনালোকে পাছৰ ভিডিঅ'টো চাবলৈ অপেক্ষা কৰি থাকক। আমি আহি ইয়াত পাই গ'লোহি। এতিয়া পাতি চাতি বিলাক পূৰা এইফালে চাইকেল টাইকেল আমি পাৰ্কিং কৰি ল'লোঁ। ই বনাই আছে চৌকা। ই ভাবি আছে মানে খৰি ক'ত পাম, ঐ খৰি ক'ত পাম? পাবি চাগে, ব'ল আমি তাৰপৰা গৈ আহোঁ। এতিয়া পানী পাৰ হৈ আহি আছোঁ। মানে ইয়াতে খৰি বিচাৰিবলৈ পাওঁ নে নাপাওঁ নাজানো দেই। খৰি বিচাৰিবলৈ অহা অৱস্থা দেখিছেনে? খৰি বিচাৰিবলৈ আহিছোঁ গাইছ। এইবাৰ পিকনিক আহিলে মানে খৰি চৰি লৈ আহিবিনে? একদম এইবাৰ কাণত ধৰি খুইছোঁ। ফালে মানে ৰেল আহি আছে, এখন দলং। এহেঁতি পূৰা খৰি চৰি মানে কাটি আছে। তাৰপৰা আমি এইফালে ৰখি আছোঁ। এহেঁতি মানে এতিয়া ৰেল চাবলৈ আছে, ৰেল দেখি পোৱা নাই। আমাৰ আজি বেছি আইটেম নাই, অকল আমাৰ মেগী আৰু মাংস। এইফালে আমি চাহ তাহ খাম। এইফালে সিহঁতি এইফালে খৰি বিচাৰিবলৈ গৈছে। তাৰপৰা আকৌ এইফালে মই এতিয়া হেৰি কৰিম, মানে জুইটো জ্বলাম, চাহটো বনাম। তাৰপৰা সিহঁতি আহি খাবহি। এহেঁতক খৰি বিচাৰিবলৈ লগাই দিছোঁ। মই খৰি বিচৰা নাই, সিহঁতি কষ্ট কৰক। লাইফত ফাৰ্ষ্ট টাইম জুই জ্বলাবলৈ লৈছোঁ। জ্বলিছেগৈ বাৰু, জুই জ্বলাই মানে মই চাহ বনাম। এহেঁতি এইফালে খৰি বিচাৰিটো গ'লেই, এতিয়া মই এইফালে চাহ বনাবলৈ কৈছে, কি হয় নাজানো। এইফালে ওপৰত ফাইনেলি জ্বলিলেগৈ। এতিয়া মানে গাখীৰ ঢালিছোঁ, গাখীৰ চাহ বনাম। ফাইনেলি চাহটো হৈ গ'ল দেই, খাব পৰা। এহেঁতি পূৰা মাৰি আছে। মানৱ সিহঁতক পূৰা মই মানে কামত লগাই দিছোঁ। এতিয়া মোৰ ভাগৰ অকল মানে দায়িত্ব আছিল, মই অকল তেহেঁতক গাখীৰ চাহটো বনাই খুওৱা। এহেঁতক এতিয়া মেগী বনোৱা, মাংস বনোৱা, সেইবিলাক চব এহেঁতৰ দায়িত্ব। এইফালে পূৰা মেগী বনাম। মেগীখিনি বনোৱাৰ আগতে ভাঙি লৈছোঁ। কি কৰি আছ? মছলা ফালি আছোঁ আকৌ। অঁ, এতিয়া তই নাহিবি আকৌ খাব। সেইফালে মানে মাছ মাৰি আছে। এয়া পূৰা মাছ মাৰি আছে। কি কি মাছ পায় নাজানো, আমাৰ কাকৈ নদীত আজিলৈকে মাছ পোৱা মই দেখা নাই বাৰু। বহুতে কোৱা শুনিছোঁ মাছ পায়, কিন্তু কি কি মাছ পায় নাজানো। একদম সেইয়া মাছ মাৰি আছে। 12টামান বাজি গ'ল, আমাৰ এতিয়ালৈকে মানে খোৱাটো হোৱাই নাই। এতিয়া বনাই আছোঁ, মাংসটো বনাব আছে। মেগীটো বনাই ক্লিয়াৰ হ'ল বাৰু। এতিয়া মাংস বনাবলৈ এতিয়া যোগাৰ কৰি আছে। কমেণ্টত আহিব মাংস কি মাংস। অঁ, মাংস আপোনালোকে কি মাংস মানে খালোঁ আপোনালোকে কমেণ্ট কৰি জনাবচোন। শেষত ক'ম বাৰু কি মাংস। মই এতিয়া খৰি আনিব নাই, এই পানী শুকাব লাগিব কেলা। অকণমান মই শুই লওঁ হা, তহঁতি খাই বৈ হেৰি কৰি মানে বাচন ধোৱা টাইমত মোক জগাই নিদিবি আকৌ। তাতকৈ আগত জগাবি খাব পৰা টাইমত। মই ইয়াক বাচন ধুৰ তাৰপাছত মানুহে পূৰা এফালে মেগী বনাই আছে। খাবলৈ মানৱ কেনেকুৱা হ'ব? যদি বেয়া নহয় চাবি আকৌ তোক কি কৰিম। মাংস বনোৱা ষ্টাৰ্ট হৈ গ'ল। বনাবি আকৌ দেই, খাবলৈ বেয়া হ'লে মানৱক দিম। সঁচাকৈ এয়া পূৰা মানে খাচী মাংস বনি আছে। এয়া পূৰা ই মানে বনাই আছে। ই মানে একদম কাৰিকৰ হ'ব পাৰিব, কিন্তু মজা বনাই কিন্তু দেই, কৈছোঁ। মানৱ মাংসটো হৈছেগৈ নে? চাওঁ শুনা, তই বনাব জানিছনে নাই? অঁ, মাংসটো ফাইনেলি হৈ গৈছেগৈ দেই। অঁ, একদম পূৰা মানৱে মাংস একদম মানে স্পেচিয়েলকৈ বনাই দিছে। মানৱ খাবলৈ কিন্তু মজা হ'ব দেই। মটন খাই আজি ভাল লাগিব বহুত দেই। একদম কি খাই ভাল লাগিব? মটন আজি খাই ভাল লাগিব। অঁ, বনাইছে কোনে হয় নাই আকৌ? এতিয়া মানৱে মানে গালি পাৰি মাতি আছে। মাংস বোলে হৈ গ'ল। চাওঁচোন ক'টা মাংস হ'ল। খাবই মন যোৱা নাই। খাই একদম পূৰা খা। মেগী সানি দিছে। একো নহয় দে, এইটো কেমেৰাত থাকিবই আৰু। এতিয়া আমি একদম ফাইনেলি পূৰা মানে খাবলৈ একদম পূৰা সাজু হৈ গ'লোঁ। এতিয়া মানে আমি খাই আছোঁ। কেনেকুৱা হৈছে মানে মানৱে বোলে নাজানে কেনেকুৱা হৈছে। মানে এনেকুৱা টেষ্টি হৈছে নহয়, মানে ক'বলৈ মানে ভাষা নাই, ইমান টেষ্টি হৈছে। আপোনালোকে মানে মই যে কৈছিলোঁ আপোনালোকে কাৰিকৰ মাতিব পাৰে, আপোনালোকে সঁচাকৈ আৰু
আমাৰ খানা চানা খাই মানে আজি কমপ্লিট হৈ গ'ল এইফালে আমাৰ ইয়াত চাইকেল টাইকেল আছে আমি এনেই অকণমান এনেকৈ ওলাই আহিছিলোঁ তাৰপৰা এইফালে আমি এতিয়া এনেই তিনিটা এনেই লগ হৈ পেলাই এতিয়া ঘৰলৈ যামগৈ ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এতিয়া আমাৰ ইয়াত পাৰ্টি চাৰ্টি খাই এইবিলাক আমি এইফালে পাৰ্টি খাইছিলোঁ তাৰপৰা আমি এতিয়া ঘৰলৈ যাবলৈ সময় হৈ গ'ল তো এতিয়া আমি ঘৰলৈ যাওঁ আপোনালোকে ভিডিঅ'টো এটা লাইক কৰি দিব যদি চেনেলটো নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব ঐ আজি পাৰ্টিটো খাই কেনেকুৱা লাগিলে বেছ মজা লাগিলে ন